নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ মাজলৈ মোৰ বন্ধু আৰু মই মিলি আপোনালোকক আজি ফেমিলি মেম্বাৰৰ যে নিজৰ দেউতাক মিচিঙত কি বুলি মতা হয় পেহাপেক কি বুলি মতা হয় সব কমপ্লিট সব আপোনালোকক মই আজি অকমান নিখাই দিম বুলি মানে আগবাঢ়ি আহিছো আৰু মোৰ মৰমৰ ভালপোৱা বন্ধু কাজ বন্ধু আৰু ই বেছি টেলেণ্ট মোক কয় মিচিঙত বেছি টেলেণ্ট আৰু টেলেণ্ট মানে বেলেগ টেলেণ্ট আৰু বেলেগ মিচিঙতে বকি থাকে অনবৰ এইটো কাৰণে ইয়াক চইচ কৰিছোঁ মই আৰু যোনে নতুন চাই আছে তাৰ কাৰণেও মই মোৰ নাম হৈছে কৰণ দাও আৰু মোৰ বন্ধু নিজেই চিনাকি এখন দি দিয়া নাই ৰাইজসকলক নমস্কাৰ মোৰ নাম শ্ৰী ফিৰোজ দলে বাৰু আমি ফেমিলি মেম্বাৰ হৈ আজি কথা পাতিম দুইটাই ধুনীয়াকৈ তাৰ আপোনালোকে ভালকৈ মনোযোগ দি শুনিব মিচিং ভাষাত আৰামত ক'ব পাৰিব আৰু এইটোক কৈ আমি ভিডিঅ'টোক পোনপ্ৰথমভাৱে বা পোনপটীয়াভাৱে আপোনালোকক এটা মই ধন্যবাদ দিব বিচাৰিছোঁ যে আপোনালোকে চবে মোৰ চেনেলটোক চোৱাৰ কাৰণে বা কিবা এটা কেলেই বা চাইছে মই নাজানো কিন্তু মই বিচাৰোঁ যে আপোনালোকে মোৰ চেনেলটো চোৱাৰ কাৰণে মই বহুত সুখী আৰু এনেকৈ আপোনালোকে মোৰ চেনেলটোক আগলৈকে চাই যাব বুলি মই আশা কৰিছোঁ আৰু এইটোকে কৈ মই আজিৰ ভিডিঅ'টোক আৰম্ভ কৰি দিছোঁ আহক মোৰ বন্ধু এতিয়া তুমি পোনপ্ৰথমে মোক কোৱা ককাক কি বুলি কোৱা ককাক একচুৱেলি মিচিঙত তাঁত বুলি কয় তাঁত মানে ককাক কি মিচিঙত তাঁত বুলি কয় আইতাক কি বুলি কয় আইতাক য়ায় বুলি মতা হয় আইতাক য়ায় বুলি আপোনালোকে গম পাইছে ন যে এতিয়া ককা য়ায় কি বুলি মতা হয় ককা হৈছে তাঁত য়ায় মানে মিচিং আৰু আইতা মানে আছামিজ ন আইতা মানে য়ায় ন এতিয়া দেউতাক কি বুলি কোৱা হয় দেউতাক বাবু বুলি মতা হয় মানে মিচিঙত অসমীয়াত দেউতা হ'লে মিচিঙত বাবু হ'ব এতিয়া মিচিঙত বাবু মাক কি বুলি কয় মাক ঔৱে বুলি কয় একচুৱেলি ঔৱে মিচিঙত ঔৱে হ'ব অসমীয়াত মা হ'ব একচুৱেলি এতিয়া কুৰিক কি বুলি মতা হয় কুৰিক আজিনৌ বুলি কয় আজিনৌ বুলি কয় খুৰীটোক আজিনৌ বুলি মিচিঙত কয় মানে আৰু তোমাৰ খুৰাটোক কি বুলি মতা হয় খুৰাটোক আজিন বাবু বুলি মতা হয় আজিন বাবু যেনেকৈ মোৰ দেউতাতকৈ সৰু এইটো কাৰণে আজিন বাবু মানে সৰু মানে আজিন বুলি যে আগৰ ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ নহয় আমি যে সৰু মানে আজিনে বুলি কিন্তু দেউতাতকৈ সৰু কাৰণে আজিন বাবু বুলি মিচিঙত আৰু এটা যে পেহীটোক কি বুলি মতা হয় যে পেহী আমাৰ মিচিঙত যে পেহীটোক কি বুলি কোৱা হয় পেহীটোক একচুৱেলি আমাৰ মিচিঙত নানী বুলি কয় নানী বুলি মতা হয় পেহীক এতিয়া পেহীটোক নানী বুলি মতা হয় ন আৰু এইটোক কি বুলি মতা হয় যে পেহাটোক কাকি বুলি মতা হয় কাকি মানে হ'ল আমাৰ মানে মিচিঙত কাকি বুলি মতা হয় মানে পেহাটোক কাকি বুলি কোৱা হয় ন আৰু মানে এইটো যদি ল'ৰা বা নিজৰ ল'ৰা এইটো কি বুলি মতা নিজৰ ল'ৰাটোক আও বুলি কয় আও মানে নিজৰ ল'ৰা নিজৰটো ক'লে নিজৰটো হ'ল আয়ুকে কিন্তু নিজৰ ল'ৰা হোৱাৰ কাৰণে আয়ুকে আও বুলি কয় একচুৱেলি ল'ৰাটো হৈছে আও কিন্তু নিজৰটো কোৱাৰ কাৰণে আয়োগে বুলি উচ্চাৰণটো কৰিবলগীয়া হয় এনে মানে কি ঘৰৰ বোৱাৰীক কি বুলি মতা হয় যে তোমাৰ ল'ৰা যিটো বিয়া পাতি আনে যে এই ঘৰৰ বোৱাৰীক কি বুলি মিচিঙত মতা হয় একচুৱেলি মিচিঙত যিটো বোৱাৰী মোৰ যিটো ৱাইফক দেউতাই মাতিব একচুৱেলি য়ামেং বুলি মাতে দেউতাই যিটো মাতিব য়ামেং বুলি মাতে মোৰ ৱাইফক দেউতাই য়ামেং বুলি মাতিব গম পাইছে আপোনালোকে কি কয় নিশ্চয় গম পাইছে যে বোৱাৰীক
বোৱাৰীক কি বুলি মতা হয় বোৱাৰীক মতা হয় যে য়ামেং আৰু আপোনালোকে অলপ অলপ মনোযোগ দি শুনি যাব আৰু মাহীক কি বুলি মতা হয় মাহীক একচুৱেলি আমাৰ মিচিঙত আজি বুলি মাতে আৰু এটা অপশ্যন আছে নানৈ বুলি মাতে দুটা অপশ্যন থাকে আজি বুলিও মাতিব পাৰে নানৈ বুলিও মাতিব পাৰে মানে আমাৰ মিচিঙতো 12 গাম 10 গাম তেনেকুৱা আছেতো এইবিলাকৰ মানে দুটা অপশ্যন আছে যে কিছুমানে মাতে আজি কিছুমানে কয় নানৈ মানে যোনটো ভাল লাগে আৰু আপুনি যোনটো কয় যে এইটো মোৰ ভাল লাগিছে আজিটো ভাল লাগিছে আজিটো মাতিব পাৰা নানৈটো যদি ভাল লাগিছে নানৈটো মাতিব পাৰা মানে অপশ্যনটো এইটো আৰু জেতুটো কি বুলি মতা হয় জেতুটোক একচুৱেলি বাবাট্টা বুলি মতা হয় বাবাট্টা বুলি মতা হয় বট্টা আৰু যেনিবা অসমীয়াত মানে আমাৰ জেতুটো হ'ল একচুৱেলি আমাৰ মিচিঙত বাবাট্টা ন মানে জেতুটোক বাবাট্টা বুলি মতা কয় জেতাইটো কি বুলি মতা হয় জেতাইটো একচুৱেলি আট্টা বুলি মতা হয় জেতাইটোক আট্টা বুলি মতা হয় জেতাইটো আট্টা বুলি মাতে ন এইটো এতিয়া মেইন কথা কি এতিয়াতো চবচে লাষ্টত মই ৰাখিছোঁ যে কম কি আৰু অকণমান আমিওতো জঙাই বনিব লাগিব না এদিন কাৰোবাৰ কথাটো কি ক'ম আৰু এতিয়া কি ক'ম ক'বলৈ অকণ লাজে লাগিছে ন আমিও ল'ৰা মানুহ মানে জোঙাই যেনেকুৱা মানে কি তোমাৰ এইটো আৰু তোমাৰ ঘৰত বা তোমাৰ ভাই এইটো ভণ্টি মানে এই জোঙাইটোক আমাৰ মিচিং মানুহে কি বুলি মতা হয় জোঙাইটোক একচুৱেলি অৰিজিনেল কি অসমীয়াত যদি জোৱাই হ'লে মিচিঙত হ'ব একচুৱেলি মাতে কিছুমানে আপোনাৰ মাকবদে বুলি কয় মাকবদে দেটো ব্যৱহাৰ কৰিব লাগিব মাকব বুলি ক'লে নহ'ব একচুৱেলি মাকবদে বুলি ক'ব লাগিব মাকবদে তেতিয়া মোৰ যদি ভিনী হ'ব তেতিয়া হ'ব মাকব কিন্তু মাকব হ'ব মোৰ যদি ভিনী হয় কিন্তু মাকবদে ব্যৱহাৰ হ'লেহে জোৱাইটো উচ্চাৰণ হ'ব ভালকৈ মানে মাকবদে বুলি মাতিব লাগিব যে মোৰ দেউতা বা মোৰ মা ইহঁতে মানে মাতিব লাগিব চাগে যে মাকবদে মানে দেটো উচ্চাৰণ কৰিব লাগিব মানে মোৰ যদি মোক যেনিবা মোক মাতে মোৰ যেনেকুৱা ৱাইফৰ মোৰ মা দেউতা ইহঁতে যেতিয়া মোক মাতিলে মাকবদে লগাব লাগিব মাকবদে বুলি লগাব দেটো লগাব লাগিব একচুৱেলি দেটো নহ'লে উচ্চাৰণটো ভুল হৈ যাব মাকবদে লগাব লাগিব মাকব ক'লে একচুৱেলি ভিনী হ'ব মাকবদে বুলি ক'লেহে মানে কথাটো শুদ্ধ হ'ব মানে নহ'লে নহ'বগৈ আৰু ইমানেই লৈ আনিছোঁ আজিও বেছি নহয় মানে আজি 14টা আজি অলপ কথা নহয় আকৌ 14টা আপোনালোকক 14টা ভাষা শিকাই দিছোঁ এইটো অলপ কথা নহয় বহুত মুস্কিল আমাৰ মিচিং কথাটো ক'বলৈ বহুত এটা মুস্কিল হয় যে মানে আৰু কি ক'ম আৰু বহুত মুস্কিল এইটোৱে আৰু বহুত মুস্কিল আৰু যদি আপোনালোকে অকণমান যে ধ্যান দিয়ে অকণমান মনোযোগ দিয়ে তেতিয়া আপোনালোকে শিকি যাব এইটো কোনো এটা ডাঙৰ কথা নহয় আপোনালোকে শিকি যাব আৰু মই আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টোক আপোনালোকে নিশ্চয় চাব বুলি ভালদৰে আমাৰ মিচিং কথাষাৰ বুজিব বুলি আৰু মই যদি নতুন পিপল মানে যদি মোক চাইছে নতুন মেম্বাৰ তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰি মোক জনাব আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এইটো মোৰ বন্ধু ফিৰোজ দলে আৰু ইয়াৰ সহায়তে আজিৰ ভিডিঅ'টোকো মই বনাইছোঁ মানে মোক অকণ বেছি মিচিং জনাৰ কাৰণে মই ইয়াক চইচ কৰিছোঁ আৰু চইচ কৰাৰ কাৰণটো এইটোৱে যে বেছি মানে মোতকৈ বেছি মিচিং কথাষাৰ জানে এইটো কাৰণে যে আপোনালোকক স্পষ্টভাৱে ভালদৰে মানে আপোনালোকে বুজাৰ ভাৱে মই ইয়াক চইচ কৰি মই ভিডিঅ'টো বনাইছোঁ আৰু কি ক'ম এইটোৱে কৈ মই আজি বিদায় দিছোঁ আপোনালোকে মোৰ চেনেলো কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিবলৈ নাপাহৰিব অ'কে বাই আজি এইটোৱে কৈ মই বিদায় দিছোঁ আৰু দিয়ে দিলোঁ আৰু যা হ'ব বাই